Good morning viewers. Welcome to Jyoti's vlog. আজি বহুত দিনৰ মূৰত মই ভাবিলোঁ আপোনালোকলৈ এটা পুনৰ ব্লগ আপলোড কৰিম। মানে কি বহুত দিন ব্লগ সব কৰা নাই। একচুয়ালি বহুত এলাহ লাগে আৰু এডিট কৰিবলৈ এলাহ লাগে, বহুত মানে টাইম কনজিউমিং টাইপ লাগে। তাৰপিছত ভাবিলোঁ যেতিয়া পুৰণা ভিডিঅ'বোৰ দেখোঁ ৱাও ইমান ভাল লাগে মানে। তাৰপিছত ভাবিছোঁ যে মেমৰিজৰ কাৰণে ৰাখি যাম। এটা ভাবিছোঁহে কিমান পাৰিম নাজানো, মানে পুৰণা কালি পৰহি ভিডিঅ'বোৰ চাই আছিলে নিজৰে ভাল লাগিছিলে। তাৰপিছত এতিয়া ৰাতিপুৱা হৈছে আজি ছানডে, তো আজি ছানডে মানে একোতো কাম নাই, শুই উঠিলোঁ, উঠি পেলাই এখন মই কিতাপ পঢ়ি আছিলোঁ, চিক্ৰেটছ। মানে বহুত ভাল লাগে কিতাপবোৰ। কিতাপ পঢ়োঁ মই ৰাতিপুৱা উঠি অকণমান টাইম হ'লেও কিতাপ পঢ়োঁ, মানে কিবা এটা পঢ়োঁ। মানে যদি মই যিদিনা অকণমান কিতাপ নপঢ়োঁ ন, যিকোনো ৰিলেটেড হওক টপিক যিয়ে নহওক বা ইউটিউবতে কিবা ইনফৰ্মেশ্যনেল মটিভেশ্যনেল টাইপ কিবা এটা ভিডিঅ' নাচাওঁ নহয়, মোৰ মানে এনেকুৱা লাগে মোৰ মানে ব্ৰেইনটো মানে ৱাছ নাই হোৱা আৰু দিনটো মোৰ মাইণ্ডটো বহুত বেয়া হৈ থাকে মানে। তো কি কৰোঁ সেইটো কাৰণে ৰাতিপুৱাটো আকৌ কিবাই হওক কিবা এটা শুনো। যদি মই একদম বহুত বিজি থাকোঁ খানা চানা বনাই, মই হেডফোন লগাই কিবা ষ্টৰি এটা হ'লেও শুনো, মানে আৰু ষ্টেবল হৈ থাকক। সেয়া হৈছে মোৰ মৰ্ণিং ৰুটিন। আৰু এতিয়া চাওঁ বোলো আজি দিনটো কি কি কৰিম আপোনালোকক দেখাম মই ডেইলি ব্লগত। এতিয়াতো মই আছোঁ বোকাখাটত। তো এইটো হৈছে মোৰ ভাড়াঘৰ। ইয়াত আছে পঞ্চমুখী হনুমানৰ এখন ফটো, সেইটো কিয় আছে কি আছে পিছত ক'ম বাৰু। আৰু এয়া চাওক ওপৰত গৰম পালে চাগে, তলত শুই আছে। আৰু এতিয়া বলক ভিতৰলৈ যাওঁ, কি হৈ আছে, কোন শুই আছে চাব। ভণ্টি শুই আছে গেলি। শুই আছে, সিহঁতক মই ডিষ্টাৰ্ব নকৰোঁ। আৰু মই এতিয়া বাহিৰলৈ যাওঁ, আকৌ পঢ়োঁগৈ কিবা, এইখনকে পঢ়োঁগৈ অকণমান টাইম। সেইখিনি ৰুমটোৰ প্ৰতি চাওক, মানে দেখিছেনে কেনেকৈ শুইছে, সেয়া বিচনাখন, সেয়া সেই কিতাপবোৰ দেখিছে। কোমোৰা মই আপোনালোকক দেখাম কোমোৰা জুচ বনোৱা আছে, আহক চাই থাকিব। তাই বনাই আছে গাখীৰ চাহ আৰু মই বনাইছোঁ মোৰ কাৰণে কোমোৰা জুচ। এতিয়া চাওক মই কোমোৰাখিনি মানে একদম ডখৰ ডখৰকৈ কাটি ল'লোঁ। তেতিয়া মই ইয়াৰ পৰা আপোনাৰ মই ডাইৰেক্ট মিক্সিত দিম। আৰু এটা কথা কওঁ, কোমোৰা জুচটো হৈছে মানে আপোনাৰ বহুত বেছি হেল্থ বেনিফিট আছে। যদি আপুনি কোমোৰা জুচ ৰেগুলাৰ খাব পাৰে, আপোনাৰ বডিৰ কাৰণে মানে কলেষ্ট্ৰল লেভেলটো কমিব। আপোনাৰ মেইনলি ৱেইট লছ হয়, মানে আপোনাৰ বহুত বেছি ৱেইট কমি যায়, কিয়নো ইয়াত মানে পানী বেছি থাকে আৰু ইয়াত ফাইবাৰ থাকে, যাৰ কাৰণে আপোনাৰ লেট্ৰিন ক্লিয়াৰ হোৱা, কনষ্টিপেশ্যনৰ প্ৰব্লেম নহয়। আৰু ইয়াত ফছফৰাছ আৰু কেলছিয়ামৰ এমাউণ্টটো বহুত বেছি থাকে, যাৰ কাৰণে আপোনাৰ শৰীৰৰ মানে সেইবোৰ ভিটামিন চি বেছি থাকে আৰু ভিটামিন বি থাকে। তো ভিটামিন চিয়ে কি কৰে, আপোনাৰ আমাৰ শৰীৰৰ প্ৰতিৰোধী ক্ষমতাটো বঢ়ায়। যেনেকৈ মোৰ এতিয়া আপোনাৰ এলাৰ্জি প্ৰব্লেম আছে, এলাৰ্জিবোৰ ভাল হ'ব। আপোনাৰ পটককৈ পানী লগা, খুব ছিজনেল ফিভাৰ হয়, যদি আপুনি ৰেগুলাৰ খাব পাৰে মানে বহুত বেছি ভাল। আৰু মেইনলি ৱেইট লছৰ কাৰণে বহুত ভাল। ৰাতিপুৱা যদি আপুনি খালী পেটত কোমোৰা জুচ এনেকুৱা এগিলাচ লৈ খাব পাৰে, তেনেহ'লে বহুত ভাল। আপুনি খালী পেটত আৰু খাই পেলাই আপোনালোকে 1 ঘণ্টাৰ পৰা 2 ঘণ্টালৈকে মানে আপুনি বেলেগ বস্তু নাখাব। সেইটো হৈছে কোমোৰা জুচৰ বেনিফিট। আৰু আমাৰ এওঁলোকে কৰি আছিলে কাম, আৰু এইফালে পোৱালি এটা আহিছে আমাৰ ঘৰৰ ওচৰৰে, সেই মানে ভাড়া ৰুমৰ কাষৰ ভাড়া ৰুমটোৰ আহিছে আৰু বিস্কুট চিস্কুট দিছিলোঁ। এইটো মানে ভিডিঅ'ত কি আছিলে, গান লাগি আছিলে বহুত একদম বিন্দাছকৈ, কিন্তু বাই টাটা। এতিয়া মই আপোনাৰ বনাইছোঁ ৰুটি বনাওঁতে মই ইউজ কৰিছোঁ অকণমান বেকিং পাউডাৰ দি দিছোঁ, যাতে ৰুটিখন ফুলে কোমল হয়। অকণমান ৰিফাইন দিছোঁ, তাৰপিছত অকণমান নিমখ দিছোঁ। আৰু সদায় মই ৰুটি বনাওঁতে সদায় গৰম পানী ইউজ কৰোঁ, আৰু তেতিয়া মানে ৰুটিখিনি কোমল হয়, যাতে মানে ৰুটিখন খাবলৈ কোমল হ'ব লাগে। আৰু মই কি কৰিলোঁ, অকণমান তাত মানে কোমোৰা দি দিছোঁ। এতিয়া সুধিব যে কোমোৰা কিয় দিছে। আচলতে কি হয়, যদি কোমোৰা টাইপৰ বস্তু বা কিবা ভেজিটেবল দি দিয়ে, আটাখিনি মই যিহেতু এতিয়া ভাবিছোঁ অলপমান ৱেইট লছ জাৰ্নিটো ষ্টাৰ্ট কৰিম, মানে মোৰ ৱেইট বাঢ়ি গৈছে যিহেতু, সেই ক্ষীণাবৰ কাৰণে মানে যদি মই অকণমান ভেজ, মানে তাত যদি আপোনাৰ অকণমান যিকোনো মানে চব্জি জাতীয় বস্তুৰ লগত অকণমান আটা দি পেলাই বনাই পেলাই ৰুটিখন বনাই খাওঁ, মোৰ শৰীৰত মানে হজম কৰিবলৈ সহজ হ'ব। আৰু এতিয়া হ'ল যে মই যিখিনি কোমোৰাৰ ৰসখিনি উলিয়ালোঁ, এতিয়া কোমোৰাখিনি থাকি গৈছিলে। মই ভাবিলোঁ কোমোৰাখিনি মই ৱেষ্ট নকৰোঁ, কেতিয়াবা দালি বনাওঁতে সেই কোমোৰাখিনি মই দি দিওঁ। আৰু নহ'লে মই এতিয়া ইয়াত কি কৰিলোঁ, অকণমান মানে ডিম এটা দি পেলাই মই অকণ মছলা দি পেলাই বনাই দিলোঁ। এতিয়া ৰুটিখিনিৰ লগত খাম। আৰু ইফালে আপোনাৰ কালি ৰাতিৰ মাংস আছিলে, অকণ গৰম কৰিছোঁ, আৰু এনেকৈ মই খালোঁ। এইবোৰ মানে ৱেইট লছৰ অকণমান টিপছ। মই জুচখিনিতে খাইছিলোঁ, কোমোৰা চব্জি দেখিয়ে গৈছে বোলে, এয়া বোলে তুই বোলে ডিমটো বোলে বনাই দিলা বোলে, দেখিছে। আমি এনেকৈ ভাত খাওঁ গেলি বহুত গেলা লাগিছে, লাগিছে।
এতিয়া খাই বৈ লৈ পেলাই আমি ভাবিলোঁ অকণমান মুভি এখন চাওঁ নতুনকৈ। আৰু আমাৰ মানে মুভি চাওঁতে আমি আগৰ পৰা এনেকৈয়ে চাওঁ মানে তিনিটা একদম মানে মাজতে সোমাই লৈ। আৰু একচুৱেলি আজি পপকৰ্ণ মিছ হৈ আছে। কেতিয়াবা সেনেকৈ পপকৰ্ণ লৈ আৰু ইয়াতে আৰু নিজে কিবা বনাই কৰি হ'লেও মানে খাই থাকোঁ আৰু এনেকৈ চাই থাকোঁ মুভি। আংকুলক নেপাই কান্দিছে, চকু পাতিছে। দেহাটো বিস্কুট এখন মটন বাবা। পোৱালিটো মানে আমাৰ কাষৰ ঘৰৰে হয় কৈছিলোঁৱে। তাৰমানে আমালৈ মনত পৰিলে আংকুলৰ আণ্টিলৈ কান্দি কান্দি আছে আৰু আংকুলৰ আণ্টিৰ ওচৰলৈ যাওঁ বুলি আংকু আমাৰ ওচৰলৈ লৈ আহিলোঁ। চিনেমাখন আধাতে এৰি তাৰ লগত আমি খেলিবলৈ ষ্টাৰ্ট কৰি দিলোঁ। আমি ওলাইছোঁ এতিয়া সকাম খাবলৈ। আহক ছাৰ। ছাৰ বেটা ইয়াত আহি ভাল লাগে নাই? কি ভাল লাগে কোৱা আকৌ? কি ভাল লাগে কোৱা? ফটোত ভাল লাগে। মই আপোনাৰ আহি পালোহি মানে সকাম খাই পেলাই। সকামত ভিডিঅ' কৰা নহ'ল আৰু আহি পাইছোঁহি। তাৰপিছত এই পোৱালীজনী আহিলে, তাই হেনো আমাৰ ইয়াত থাকি বৰ ভাল লাগে মানে। তাৰপিছত আহিলে, পেইণ্টিং কৰিলে, ধেমালি কৰিলে, খেলিলে। চাই থাকক দেই ভিডিঅ'টো কি কৰি আছে তাই। হয় নেকি? বাৰ্থডে কেক খালা? মোক কেক আনি থৈ দিম হা তোমাৰ কাৰণে। তোমাৰ কাৰণে মই কেক আনি থৈ দিম, তুমি কেক খাবাহি। এইজনী আৰু মাইনাজনী। মাইনাৰ নামটো কৈ দিয়া। কি? নাজানিছোঁ হীৰা আৰু মুঠতে নাযায় পাহৰিছোঁ বাৰু মাইনাজনী। এজনী মাইনা হয় আৰু তাই পেলাই মোৰ ৰুমত পেইণ্ট কৰি আছে। আমাৰ ৰুমত পেইণ্ট কৰিছা? হাই ভিউৱাৰ্ছ, গুড ইভিনিং। আৰু এতিয়া মানে আপোনাৰ অথনি হেৰিলৈ গ'লোঁ, সকাম খাই আহিলোঁগৈ। কিন্তু কথাটো হ'ল যে সকামৰ ঘৰত ভিডিঅ' কৰা নহ'লে। কৈছোঁ এয়া আপোনাৰ কি বুলি কয়, মিঠৈ আৰু লাল চাহ। আপোনালোকৰ লাল চাহ আৰু মিঠৈ কাৰ কাৰ প্ৰিয় জনাবচোন। মানে মোৰ বহুত ভাল লাগে লাল চাহ আৰু মিঠৈ খাই। মানে কি হয় মানে কিবা মানে গাঁৱৰ সেই ফিলটো আহে মানে ৱাও। আৰু মানে কি হ'ল, বৰসভাৰ মিঠৈ হয়। এতিয়াতো বৰসভা হৈ আছে। সেইদিনাখনি আমি মানে গাঁৱৰ বৰসভালৈ যাব নোৱাৰিলোঁ। সেইটো কাৰণে মামীয়ে আহি মানে বৰসভাৰ মিঠৈ দি গ'লহি। তো মিঠৈ আৰু মই লাল চাহ নিমখ দিয়া কিবা এটা ভাল লাগে মোৰ। মানুহে যিয়ে কওক মানে ইয়েছ অৰিজিনেল হয়তো মানে মোৰ ভাল লাগে। আৰু এতিয়া মই চাহ আৰু মিঠৈ সোৱাদ লওঁ। ইয়াতে সমাপ্ত কৰিলোঁ। আৰু আমাৰ ভিডিঅ' চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কিবা কিবি আৰু কৰি দিব। আৰু তলত কমেণ্ট কৰি দিব যে কেনেকুৱা লাগিলে। এনেকৈ সৰু সৰু ভিডিঅ' পাবলৈ জ্যোতি স্মৃতিৰ ইউটিউব চেনেলটো ফ'ল' কৰক। দেন বাই বাই, টেক কেয়াৰ।